ড্রাগন ফলৰ খেতি লাভ উপকাৰিতা আৰু ৰাতিত ফুলাৰ ৰহস্য। নমস্কাৰ বন্ধুসকল, আজি আমি জানিম ড্রাগন ফলৰ খেতি কিমান লাভজনক, এই ফলৰ স্বাস্থ্য উপকাৰিতা কি, গছৰ ফুল কিয় কেৱল ৰাতিত ফুলে আৰু সফল খেতিৰ বাবে কেনেকুৱা মাটি আৰু যত্নৰ প্ৰয়োজন, এই সকলোখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ড্রাগন ফলৰ খেতি কিমান লাভজনক। ড্রাগন ফল বৰ্তমান ভাৰতত দ্ৰুত জনপ্ৰিয় হোৱা এটা ফল। এবিঘা মাটিত প্ৰায় 400ৰ পৰা 600টা গছ ৰোপণ কৰিব পাৰি। গছ সাধাৰণতে 12 মাহৰ পৰা 18 মাহৰ ভিতৰত ফল দিবলৈ আৰম্ভ কৰে। পূৰ্ণ উৎপাদনত এটা গছে বছৰি প্ৰায় 10ৰ পৰা 25 কিলোগ্ৰাম ফল দিব পাৰে। বজাৰত ফলৰ দাম অঞ্চল বা ঋতুভেদে সাধাৰণতে 80 টকাৰ পৰা 250 টকা প্ৰতি কিলোগ্ৰাম বা তাতকৈ বেছি হ'ব পাৰে। সঠিক পৰিচৰ্যা কৰিলে এই খেতি লাভজনক হ'ব পাৰে। ড্রাগন ফলৰ উপকাৰিতা। ড্রাগন ফলৰ কি উপকাৰ হয়, ড্রাগন ফল খালে কি উপকাৰত আহে, সেইটো হ'ল ভিটামিন চি সমৃদ্ধ। ড্রাগন ফলত ভিটামিন চি সমৃদ্ধ এণ্টি অক্সিডেণ্ট থাকে আৰু থাকে যাক আমি ইংৰাজীত কওঁ ফাইবাৰ, আৰু এই ফাইবাৰ বেছি থকাৰ বাবে হজম শক্তি উন্নত কৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কম কেলৰিযুক্ত হোৱা বাবে ওজন নিয়ন্ত্ৰণত সহায় কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ডায়েবেটিছ থকা লোকেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণে খাব পাৰে। আৰু এই ড্রাগন গছৰ ফুলবিলাক ৰাতি কিয় ফুলে। ড্রাগন ফলৰ ফুল যাক ইংৰাজীত কয় নাইট ব্লুমিং ফ্লাৱাৰ, আৰু এই নাইট ব্লুমিং ফ্লাৱাৰ বুলি কোৱা এই ড্রাগন ফলটো ৰাতি কিয় ফুলে, ইয়াৰ কাৰণ হ'ল ইয়াৰ প্ৰাকৃতিক পৰাগায়নকাৰী হৈছে ৰাতি ওলোৱা পখিলা আৰু বাদুলি। দিনৰ গৰমত ফুল সোনকালে শুকাই যায়, সেই ৰাতিৰ ঠাণ্ডা পৰিৱেশত ফুলে। ফুল সাধাৰণতে সন্ধিয়াৰ পৰা মুকলি হয় আৰু পিছদিনা পুৱা ম্লান হৈ যায়। মোৰ ভিডিঅ' স্ক্ৰীণত নিশ্চয় দেখিবলৈ পাইছে, এইটো সম্পূৰ্ণ প্ৰাকৃতিক বৈশিষ্ট্য। এতিয়া ড্রাগন ফলৰ খেতি কৰিবলগীয়া হ'লে কেনেকুৱা মাটিৰ প্ৰয়োজন হয় বা কেনেকুৱা মাটি আপোনালোকে নিৰ্বাচন কৰিব। সফল খেতিৰ বাবে আপোনালোকে প্ৰথমতে মনত ৰাখিব লাগিব যাতে পানী জমা হ'ব নোৱাৰে। পানী জমা নোহোৱা দ'আখ বা বালি মিশ্ৰিত দ'আখ মাটি লাগে। মাটিৰ pH 5.5ৰ পৰা 7.0 হ'ব লাগিব। জৈৱিক সাৰযুক্ত উৰ্বৰ মাটি হ'ব লাগিব। অধিক পানী জমা হ'লে শিপা পচি যাব পাৰে। এতিয়া জলসিঞ্চন কৰাৰ পদ্ধতি। গ্ৰীষ্মকালত যদি ড্রাগন ফলৰ খেতি কৰে তেতিয়াহ'লে 5 দিন 7 দিনৰ মূৰে মূৰে আপোনালোকে জলসিঞ্চন কৰিব লাগিব। আৰু শীতকালত কম পানী লাগে, বৰষুণত পানী জমা হ'ব নিদিব। এতিয়া আহিল সাৰৰ পৰিমাণ। পচা গোবৰ বা কম্পোষ্ট নিয়মিতভাৱে আপোনালোকে দিব পাৰে। প্ৰয়োজন অনুসাৰে NPK সাৰ কৃষি বিশেষজ্ঞৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব লাগে। আপোনালোকে নাজানিলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ মতে NPK সাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া পৰিচৰ্যা কেনেকৈ যত্ন ল'ব। মজবুত খুঁটি, কাৰণ চাং দিলেও হ'ব কিন্তু মজবুতভাৱে দিব লাগিব, যিহেতু ড্রাগন ফলটো অলপ ৱেইট হয়, ওজন হয়। মজবুত খুঁটি বা কংক্ৰিটৰ পোষ্ট দিব লাগিব, পকা পোষ্ট দিব লাগিব। অতিৰিক্ত যদি ডাল থাকে সেইবিলাক আপোনালোকে কাটি পেলাব লাগিব। লগতে ড্রাগন গছৰ তলত যদি ঘাঁহ বন থাকে সেইবিলাক আপোনালোকে চাফা কৰি দিব লাগিব, আঁতৰাই দিব লাগিব। ড্রাগন ফলৰ খেতি কম পানীত হোৱা, তুলনামূলকভাৱে কম ৰোগ হোৱা আৰু ভাল বজাৰৰ মূল্য পোৱা এটা সম্ভাৱনাময় খেতি। সঠিক মাটি পৰিচৰ্যা আৰু বজাৰ ব্যৱস্থাপনা থাকিলে কৃষকসকলে ইয়াৰ পৰা ভাল লাভ অৰ্জন কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।